নমস্কাৰ এটা গুৰুত্বপূৰ্ণ খবৰ হৈতে ষ্টুডিঅ'ত মই উজ্জ্বল জীৱন আৰু আপোনালোকলৈ লৈ আহিছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ এগৰাকী কংগ্ৰেছী জিলা পৰিষদৰ এগৰাকী সদস্যৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু আমাৰ হাতলৈ এই মুহূৰ্তত আহি পৰিছে এই গুৰুত্বপূৰ্ণ খবৰটো আৰু খবৰটোৰ অনুসৰি কংগ্ৰেছী জিলা পৰিষদৰ এগৰাকী সদস্যৰ বিৰুদ্ধে উত্থাপিত হৈছে নাৰী নিৰ্যাতনৰ এক গুৰুতৰ অভিযোগ আৰু এই অভিযোগৰ ভিত্তিত খুদপুছৰ বাবে আটক হৈছে কংগ্ৰেছী নেতা সাইফুল ইছলাম এই মুহূৰ্তত নৰ্থ ইষ্ট ভিউৰ দৰ্শকসকলক জনাইছো এই গুৰুত্বপূৰ্ণ খবৰ তুই জানাস হ্যাঁ আমরা জামাই না কে 100 জন 100 বদনাম কইব আমার জামাই না কে 100 জন 100 বদনাম কইব কিছু না জয়পুরের বউরে ন হ্যাঁ দিনের রাতে জয়পুরের বউরে ন জয়পুর বউ তুই লাগমাস না জানি না তুই জয়পুর বউ এগৰাকী কংগ্ৰেছী নেতাৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুত্বপূৰ্ণ অভিযোগ আৰু এইবাৰ কংগ্ৰেছী জিলা পৰিষদৰ এগৰাকী সদস্যৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ এক ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে আৰু স্ক্ৰীনত দেখা পাইছে আপোনালোকে এই অভিযুক্তজনক আৰু এই অভিযোগৰ ভিত্তিতে খুদপুছৰ বাবে আৰক্ষীয়ে আটক কৰিছে কংগ্ৰেছী নেতা সাইফুল ইছলামক স্ক্ৰীনত দেখা এই কংগ্ৰেছী জনপ্ৰতিনিধি গৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছে নাৰী নিৰ্যাতনৰ এই ভয়ংকৰ অভিযোগ আৰু নিজ পত্নীৰ ওপৰত বীৰত্ব প্ৰদৰ্শন কৰি আটক হৈছে এইগৰাকী কংগ্ৰেছী নেতা সাইফুল ইছলাম আৰু নগাঁৱৰ কচুৱা জিলা পৰিষদৰ কংগ্ৰেছী সদস্য সাইফুল ইছলামে নিজ পত্নীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে আৰু সেই এজাহাৰখনৰ ভিত্তিতে আটক কৰিছে সাইফুল ইছলামক আৰু দ্বিতীয় বিবাহ কৰিব বিচৰা কংগ্ৰেছ নেতা সাইফুল ইছলামে শুকুৰবাৰৰ নিশা পত্নীক উকা কাগজত চহী কৰিবলৈ হেঁচা প্ৰদান কৰিছিল আৰু পত্নী অমান্তি হোৱাত নিৰ্মমভাৱে প্ৰহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে পত্নীয়ে আৰু এই মুহূৰ্তত আপোনালোকক জনাইছো নৰ্থ ইষ্ট ভিউৰ দৰ্শকসকলক জনাইছো এই গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছে এগৰাকী নেতাই এবাৰ আৰক্ষীৰ ৰুখত পৰিছে আৰু নিজ পত্নীক শাৰীৰিকভাৱে নিৰ্যাতন চলাই এতিয়া আৰক্ষীৰ ৰুখত পৰিব লগা হৈছে এগৰাকী কংগ্ৰেছী নেতা আৰু স্বামীৰ নিৰ্যাতন সহিব নোৱাৰি অৱশেষত আৰক্ষীৰ থানাত পত্নীয়ে দাখিল কৰিছে এজাহাৰ আৰু পত্নীৰ ওপৰত নিৰ্যাতন চলোৱাৰ এই যি অভিযোগ এই অভিযোগৰ অনুসৰি নগাঁও সদৰ আৰক্ষীয়ে ইতিমধ্যে খুদপুছৰ বাবে আটক কৰিছে কংগ্ৰেছী নেতা সাইফুল ইছলামক আৰু ইপিনে পত্নীক নিৰ্যাতন কৰাৰ অভিযুক্ত সাইফুল ইছলামক ৰক্ষণাবেক্ষণ দিয়াৰ বাবেও কিন্তু এটা চক্ৰ সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত নগাঁৱৰ আমাৰ সাংবাদিক কুন্দন ভৰালীয়ে যুগুত কৰিছে এই প্ৰতিবেদন আৰু এই কুন্দন ভৰালীৰ এই প্ৰতিবেদনৰ ভিত্তিত যেহেতু আমি আপোনালোকক ইতিমধ্যে দেখুৱাই আছো আচলতে কংগ্ৰেছী নেতা সাইফুল ইছলাম এতিয়া আৰক্ষীৰ ৰুখত পৰিব লগা হৈছে আৰু নিজ পত্নীক শাৰীৰিকভাৱে নিৰ্যাতন চলাই ৰুখত পৰিছে কংগ্ৰেছী নেতা সাইফুল ইছলাম আৰু এই মুহূৰ্তত আহি পৰিছে নগাঁৱৰ পৰা এই গুৰুত্বপূৰ্ণ খবৰটো আৰু এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছো সাইফুল ইছলামৰ পত্নীয়ে আচলতে আমাৰ সাংবাদিকৰ আগত কি কৈছে কংগ্ৰেছ দলৰ কি মানে মোক কালি ৰাতি যোৱা ৰাতি কিবা বগা কাগজ আনি চহী কৰিব দিছে য'ত মই কৈছোঁ যে কিয়ৰ কাৰণে চহী কৰিম সি কৈ আছে এইটো শুনিব নালাগে তোমাক চহী কৰিব দিছোঁ তুমি চহী কৰি দিয়া মই কৈ আছোঁ যে না মোৰতো জানিব লাগিব কিয়ৰ কাৰণে মই চহী কৰিম পিছত মই নকৰোঁ পিছত কৈ আছে মই এটা বিয়া পাতিম এনেই সি লখিমপুৰত বহুত দূৰত তেজপুৰত গৈ বিয়া ঠিক কৰে মানে বিয়া এনেকুৱা ঠিক কৰে যে মই বিয়া কৰা নাই মোৰ বাচ্চা হোৱা নাই কিন্তু মোৰ বিয়া হৈছে বাচ্চা আছে বাচ্চা এতিয়া 1.5 বছৰ চলি আছে কিন্তু সি দূৰত গৈ বিয়া ঠিক কৰে অস্বীকাৰ কৰে যে মই বিয়া কৰা নাই বুলি এনেকুৱা কয় আপোনালোকৰ তয়তে কি কৰিলে কালি ৰাতি পিছত তাৰ সি চহী কৰা নাই যে মই পিছত তাৰ ভণ্টিৰ গিৰিয়েক আনিছে আৰু কচুৱাৰ আঞ্জাৰ হুছেইনক আনিছে আৰু জিয়াইবুৰ ইছলাম নগাঁও চেলমাৰীত থাকে জিয়াইবুৰ ইছলামক আনিছে আৰু আমাৰ শাহুৰী আছে তাৰ খুৰা এটা জাকিৰ ইছলাম তাকো আনিছে আৰু তাৰ ভাইটি খাইৰুল ইছলাম তাকো আনিছে আনি কৈ আছে যদি চহী নকৰে তেনেহ'লে ল'ৰা আৰু আমাক আৰু আমাৰ ল'ৰাক মানে দুটাকে মাৰি মানে টেংকিত ভৰাই দিম পিছত মোক এনেকুৱা জাগাত ৰাখিছে যে
মই ইয়াৰ পৰা ওলাবও নোৱাৰোঁ, চিঞৰিলেও মানুহে যাতে নুশুনে এনেকুৱা ৰুমত মোক ৰাখিছে। মাৰপিট এনেকুৱা মাৰপিট কৰিছে, মুখত গামচা বান্ধিছে, হাত ভৰিত বান্ধিছে, বান্ধি ঢেগাৰ আনিছে, ঢেগাৰ আনি কৈ আছে যে একে ফিচ কৰি টেংকিত ভৰাই দিম, নহ'লে মানে ই কলং দলঙত বস্তাত ভৰাই পাথৰ দি দলঙত ভৰাই দিম।